নমস্কাৰ ভিউৱাৰ্ছ, মই শ্ৰী মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ। কিছুমান নজনা কথা জনোৱা আৰু নেদেখুৱা দেখুৱাই হৈছে আমাৰ মূল উদ্দেশ্য। আজি আমি গৈ আছোঁ গুৱাহাটী চহৰৰ গাতে লাগি থকা বামুণ্ডী অঞ্চলৰ শিলিগুৰি গাঁৱৰ হাতীমূৰীয়া পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয়লৈ। বলক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. এতিয়া আমি উপস্থিত আছোঁ ধাৰেশ্বৰ দেৱালয়। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো খুবেই শান্ত। বলক আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে যাম। আহক। মোৰ লগত উপস্থিত আছে ধাৰেশ্বৰ দেৱালয়ৰ মুখ্য পুৰোহিত। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই মন্দিৰৰ ইতিবৃত্ত। আপুনি কওকচোন, আমাৰ মন্দিৰটো কেনেকুৱাকৈ স্থাপন হ'ল আৰু কোনে কৰিলে? নম ধাৰেশ্বৰায়। আমাৰ ধাৰেশ্বৰ শিৱসিংহ ৰুদ্ৰসিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা। তাৰ আগতে কিন্তু তেতিয়াৰ পৰা আমাৰ এই ওচৰত কছাৰী গৰু গাই পালন কৰি আছিল। একদিন কছাৰীৰ গাইজনী পালৰ পৰা ফালৰি কাটি আহি ইয়াতে গাখীৰ দিয়া পাজাল চাই মানুহবিলাকে খানি কৰি চাওঁতে শিৱলিংগ
তেতিয়াৰ পৰা ইয়াতে চাকি বন্তি ভোগ ভাত তেতিয়াৰ পৰাই এই পূজা পাতল আৰম্ভ হয়। আৰু আমাৰ ওপৰত আকাশী গংগা আছে, সেই গংগা আহি সদায় শিৱলিংগত স্নান হয়। যেতিয়া ভগীৰথে গংগাক নমাইছিল সেই চিনাৰীটো এতিয়াই আমাৰ গংগা। এতিয়াওতো আমাৰ খাৱা লোৱা গংগাৰে পানী। গণেশ পূজা হয়, গণেশ আছে পাৰ্থ। বছৰত পৰ্ব শিৱৰাত্ৰি, দুৰ্গা পূজা, দৌল, জন্মাষ্টমী, লক্ষ্মী পূজা এনেকুৱা পৰ্ববিলাকো হয়। যাত্ৰী সচৰাচৰ বহুত ভোগ ভাত নৈত নৈমিত্তিক পূজা পাতল এতিয়ালৈকে চলি আছে। এতিয়া আমি মন্দিৰৰ ঘৰটো এবাৰ দৰ্শন কৰোঁ। এইটোৱে আমাৰ ঘৰ। ইয়াতে প্ৰগ্ৰাম চলিয়ে আছে। চৌকা ইমানকে পাম আৰু লগাই হয় কেতিয়াবা। সেইটো গণেশ সদায় পূজা হয়, সেইটো লক্ষ্মী মন্দিৰ আৰু ওপৰত আছে হনুমান আকাশী মন্দিৰ। এইটোৱে ওপৰত আকাশী গংগা যোৱা ৰাস্তা, এইবিলাক দেখাই পাবা। তাৰে ইত্যবিত্তটো হ'ল সৃষ্টিৰ পৰা মন্দিৰ যিমান দিনৰ পৰা সেই আকাশী গংগা পৰিয়ে আছে। তেওঁ আহি শিৱলিংগত স্নান হয়। এতিয়াতো খাৱা লোৱা পানী গোটেইখিনি চব তাৰেই। আৰু আমাৰ এই গাঁৱৰ কিছুমান ইতিবৃত্ত আছিল কেনেকুৱা, বেছিকৈ কেতিয়াবা খৰং হ'ল, মানুহে আগা দিনাই লঘন ভখন খাটি গাই দুই পাত্ৰটো মাটিত নথে, তাতে চাকি বন্তি গাখীৰ তাখীৰ গোটেইখিনি ঢালিলে চাইতটো ভলেও বৰষুণ হ'ব লাগিব। এইবিলাক মাহিত্য তাত আছে। এতিয়া আমি উপস্থিত হলোহি আকাশী গংগা। বলক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তেনেহ'লে ভিউৱাৰ্ছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আৰু ভিডিঅ'টোৰ মাজত যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে কমেণ্ট যোগে জনাব। অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰে মই শ্ৰী মানস আৰু কলিতা। মই শ্ৰী ৰাজীৱ কলিতাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।